নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল IPLৰ প্ৰথম মেচতে সুন্দৰ বেটিঙে নতুন কৃতিত্ব গঢ়িলে বিৰাট কোহলিয়ে কালি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কোহলিয়ে স্পৰ্শ কৰিলে ডেভিড ৱাৰ্নাৰৰ কৃতিত্ব ৰোহিত শৰ্মাৰ দলৰ বিৰুদ্ধে কোহলিয়ে মাত্ৰ 49টা বলত 82 ৰানৰ এটা অপৰাজিত ইনিংছ খেলে তেওঁ কোবাই 6টা 4 আৰু 5টা 6 এই বিৰাট ইনিংছটোৰ জৰিয়তে তেওঁ দ্বিতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে IPLত 50টাৰো অধিক অৰ্ধশত ৰানৰ ইনিংছ খেলাৰ গৌৰৱ অৰ্জন কৰিলে ভাৰতীয় হিচাপে তেওঁ প্ৰথম এই কৃতিত্ব গঢ়িলে ইমান দিনে এই অভিলেখৰ গৰাকী আছিল দিল্লী কেপিটেলছৰ অধিনায়ক ডেভিড ৱাৰ্নাৰ কালি মুম্বাইৰ বিৰুদ্ধে 38টা বলত অৰ্ধশত ৰান পূৰ্ণ কৰে কোহলিয়ে অৱশ্যে কালি নতুন অভিলেখ গঢ়াৰ পথত তেওঁ দুবাৰকৈ জীৱনদান লাভ কৰে ব্যক্তিগত 7 ৰানত আৰু 68 ৰানত তেওঁ সৌভাগ্যক্ৰমে আউট হোৱাৰ পৰা ৰক্ষা পৰে বন্ধুসকল ভিডিঅ' চাই কেনে পালে যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম তেতিয়ালৈ ধন্যবাদ জয় অসম